আৰু দূৰৰ যিবিলাক ছোৱালী আহিছিলে সকলোবিলাক আমাৰ ঘৰতে থাকিছিলে। মোৰ ডাঙৰ বাইদেউ 3 বছৰ আগতে ঢুকালে। ডাঙৰ বাইদেৱে কিন্তু একদম ভাত পানী বনোৱা ইমান ডাঙৰ মানে কেৰাহীত ভাত বনাই সকলোকে খুৱাইছিলে। সত্ৰৰ যিকেইজনে শিকাবলৈ আহিছিলে তেওঁলোক প্ৰায় 1.5 মাহ 2 মাহ আমাৰ ঘৰতে থাকিছিলে। আৰু ইলেক্ট্ৰিচিয়ানবিলাক তাতে আছিলে আমাৰ ঘৰত, আৰু কিবা কিবি কাৰিকৰী দিশত কাম কৰা মানুহখিনি আমাৰ ঘৰতে সকলোখিনি আছিলে। কেতিয়াবা এনেকুৱা হৈছিলে ৰাস যিহেতু, আৰু সেই সময়ত আজিৰ পৰা 50 বছৰ আগত কিমান ঠাণ্ডা আছিলে, সেই ঠাণ্ডাত কেতিয়াবা আমি কুচি মুচি একেলগে মানে বহুতকেইজনী শুই থাকোঁ। কাপোৰৰ অভাৱ হৈ গৈছিলে, কাৰণ আমি মানে সকলোকেই ৰাখিছিলোঁ, দূৰৰ মানুহ সকলোকে মানে আমাৰ ঘৰত ৰাখিছিলোঁ। খোৱা বোৱাটোতো একেবাৰে ফ্ৰী আছিলে। আৰু তেওঁলোকে মানে কি কৰে, নিজেও ছোৱালীবিলাকে একদম ৰাতিপুৱা 3টামান বজাতে উঠি চিৰা খুন্দে, সান্দহ খুন্দে, কোমল চাউল, বৰা ভজা চাউল এইবিলাক মানে আমাৰ ঘৰত তেওঁলোকে খুন্দে। যিহেতু আমাৰ ৰাতিপুৱা এবাৰ আমি জলপান খাওঁ, দুপৰীয়া ভাত খাওঁ, আবেলি আকৌ এবাৰ জলপান খাওঁ, তাৰপিছতহে ৰাতি ভাত খাওঁ, এনেকুৱা আছিলে। আৰু সেইখিনি অকল আমাৰ নহয়, আমাৰ যিখিনি ককাইদেৱে নিমন্ত্ৰণ কৰি আনিছিলে সকলোখিনি যিহেতু আমাৰ আলহী আছিলে। আৰু ৰাস শেষ হোৱাৰ পিছতো তেওঁলোক মানে এসপ্তাহলৈ যাবলৈ মন নকৰে। আৰু এনেকুৱা হয় তেওঁলোক যাওঁ বুলি ওলাই গুচি যায়, কিন্তু প্ৰথম দিনাখন সদায় আকৌ ঘৰলৈ গধূলি সময়ত ঘূৰি আহে। বাছ নাপালোঁ, এই কিবা হ'ল বুলি মানে তেওঁলোকৰো যাবলৈ মন নাযায়। ইমান আৱেগিক হৈ গৈছিলে আৰু তেওঁলোকৰ মানে তেওঁলোক ওলাই গ'লেও, যাওঁগৈ বুলি ওলাই গ'লেও আমাৰ ঘৰখন উদং হৈ যায়। আমিও মানে সেই সময়ত খুব মানে দুখ লাগি গৈছিলে ৰাস ভাগ শেষ হোৱাৰ পিছত। কিন্তু তেওঁলোকৰ লগত সম্বন্ধ আছিলে। তেওঁলোক কি হয় 15 দিনৰ মূৰে মাহৰ মূৰে আলহী হিচাপে আমাৰ ঘৰলৈ আহিছিলে, আৰু যেতিয়াই মন যায় তেতিয়াই আহিছিলে। গতিকে মোৰ সেইখিনি কথা খুব মনত পৰিছে। ককাইদেউ সঁচাকৈ আমি ভগৱান নিচিনাকৈ পাইছোঁ। আমাৰ ঘৰত যে তেনেকুৱা এজন উন্নত চিন্তা কৰিব পৰা সাংস্কৃতিকবান এজন ককাইদেউক আমি পালোঁ। আৰু এতিয়া ককাইদেউৰ অলপ বয়স হৈছে, অলপ দিনতে মোৰ ছোৱালীৰ এংগেজমেণ্ট হৈছিলে, তেতিয়া গুৱাহাটীলৈ ককাইদেউ আহিছিলে। কিন্তু ককাইদেউৰ এতিয়া সেই জোৰ, সেই শক্তি নাই যে ঢোল বজাব, খোল বজাব বা কিবা কৰি দিব। গতিকে ককাইদেউক মই এতিয়া মানে ভগৱানৰ ওচৰত মই ককাইদেউৰ হৈ প্ৰাৰ্থনা মাগিছোঁ যে ককাইদেউ যাতে আৰু বহুত দিন সুস্থ হৈ থাকক, বেমাৰ আজাৰৰ মুক্ত হৈ থাকক। মোৰ তেনেকুৱা ককাইদেউ এজন পাই মই সঁচাকৈয়ে সৌভাগ্যৱান। ধন্যবাদ। মোৰ ৰাসৰ কথা মই আজি ইমানতেই শেষ কৰিলোঁ। পুনৰ আকৌ আপোনালোকক ধন্যবাদ জনাই, মোৰ যিহেতু ভিডিঅ'কেইটা আপোনালোকে সুন্দৰভাৱে চাইছে, মোৰ কথাখিনি চাইছে, তাৰ বাবে পুনৰ মই আপোনালোকক ধন্যবাদ দিলোঁ।